যিসকল মহিলা ইতিমধ্যে অৰুণোদয় আছে তেওঁলোকৰ কাৰণে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে তেওঁলোকক 8,000কৈ টকা প্ৰদান কৰিব প্ৰত্যেকটো বেংক একাউণ্টত। গতিকে আপোনালোকৰ যিটো একাউণ্ট আছে সেইটো একাউণ্টৰ লগত যদি ডিবিডি লিংক নাথাকে তেতিয়াহ'লে কিন্তু আপোনালোকে যিটো 8,000 টকা ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যিটো প্ৰদান কৰিব সেইটো কিন্তু আপোনালোকে লাভ নকৰে। গতিকে আপোনালোকে অৰুণোদয়ৰ লগত কেনেদৰে ডিবিডি লিংক কৰিব লাগিব বা আপোনালোকৰ ডিবিডি আছেনে নাই আপোনালোকে কেনেদৰে চাব, আজি আপোনালোক এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম এটাকৈ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু আপোনালোকৰ যদি ডিবিডি নাই তেতিয়াহ'লে আপোনালোকে অতি সোনকালে ডিবিডি কৰক আৰু আপোনালোকৰ হাতত যিটো মোবাইল আছে বা লেপটপ বা কম্পিউটাৰ আছে আপোনালোকে নিজে এইটো ডিবিডি লিংক কৰিব পাৰিব। গতিকে আপোনালোকে ডিবিডি লিংকটো কেনেদৰে কৰিব আপোনালোকে ভিডিঅ'টো এবাৰ ভালকৈ চাই ল'ব। যে আপোনালোকৰ একাউণ্টত ডিবিডি আছেনে নাই আপোনালোকে সেইটো চাবলৈ হ'লে বা লিংক কৰিবলৈ হ'লে আপোনালোকে প্ৰথমতে গুগলত আহিব। গুগলত আহি পেলাই আপোনালোকে NPCI বুলি আপোনালোকে চাৰ্চ কৰিব। আপোনাৰ প্ৰথমতে যেতিয়া চাৰ্চ কৰিলে তেতিয়া চাওক নেশ্যনেল যিটো আছে ওপৰত যিটো ফাৰ্ষ্ট যিটো লিংক আহিছে চাওক নেশ্যনেল পে'মেণ্ট কৰ্প'ৰেশ্যন অফ ইণ্ডিয়া NPCI আপোনালোকে এইটোত ক্লিক কৰি দিব। এতিয়া চাওক ক্লিক কৰাৰ পিছত আপোনাৰ যিটো ছাইট যিটো আছে NPCI যিটো ডিবিডি লিংক কৰা এইটো ছাইটটো ইয়াতে খোল খাই যাব। আপোনালোকে ইয়াতে চাব ইয়াত ধুনীয়াকৈ আহি গৈছে। আপোনালোকে এই লিংকটোত যেতিয়া ক্লিক কৰিলে তেতিয়া এই ছাইটটো আহি গৈছে। ইয়াত চাওক প্ৰথমতে আপোনালোকে চাব লাগিব যিটো কাষ্টমাৰ লিখা আছে আপোনালোকে চাব এই কাষ্টমাৰত আহিব। কাষ্টমাৰত অহাৰ পিছত চাওক ইয়াত লিখা আছে ভাৰত আধাৰ চেণ্ডিং ইনেবল বেচ আপোনালোকে এইটোত ক্লিক কৰিব লাগিব। আপোনালোকে আধাৰ লিংক কৰক বা ডিবিডি লিংক কৰিবলৈ হ'লে আপোনালোকে এইটোতে ক্লিক কৰিব লাগিব বা আপোনালোকৰ ডিবিডি আছেনে নাই আপোনালোকে চাবলৈ হ'লে আপোনালোকে এইটোত ক্লিক কৰিব লাগে। এতিয়া প্ৰথমতে চাওক লিখা আছে চাওক হোম লিখা আছে, তাৰ নেক্সটত আছে চাওক আধাৰ চেণ্ডিং বা ডিচেবল। যদি আপোনালোকে আধাৰ কাৰ্ডটো লিংকটো যদি লিংক আগৰ পৰাই আছে যদি তাক ডিচেবল কৰিব বিচাৰে তথাপিও আপোনালোকে পাৰিব, আৰু লিংক নাই যদি তেতিয়াহ'লে আপোনালোকে নতুনকৈ কৰিব পাৰিব। যিটো একাউণ্টত ডিবিডি নাই আপোনালোকে সেইটোও কৰিব পাৰিব। অন্য একাউণ্টত ডিবিডি আছে যদি আপুনি বেলেগ একাউণ্টতো যদি ডিবিডি কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে কৰিব পাৰে। এতিয়া চাওক প্ৰথমতে আপোনালোকে চেক কৰি চাওক যে আপোনালোকৰ ডিবিডি আছেনে নাই। আপোনালোকে ডিবিডিটো চাবলৈ হ'লে যিটো চাওক আধাৰ মেপ ষ্টেটাছ আছে এইটোত যেতিয়া ক্লিক কৰিলে ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো আধাৰ নাম্বাৰটো আছে যিটো একাউণ্টত খুলিব যিটো একাউণ্টত আপোনাৰ ডিবিডি লিংক কৰিব বিচাৰি আছে সেইটো আধাৰ নাম্বাৰটো দিলে দি পেলাই যিটো কেপচাৰ কোডটো আছে আপোনালোকে ইয়াতে কেপচাৰ কোডটো বহাই দিব। দি পেলাই আপোনাৰ চাওক যিটো চেক ষ্টেটাছ লিখা আছে আপোনালোকে চেক ষ্টেটাছত ক্লিক কৰিব। এতিয়া চাওক যেতিয়া চেক ষ্টেটাছত ক্লিক কৰিলে তাত OTP আহিছে। এতিয়া OTP আপোনাৰ যিটো আধাৰ কাৰ্ডৰ যিটো মোবাইল নাম্বাৰ লিংক হৈ আছে সেইটোত অট'মেটিকলি OTP আহি গৈছে। আপোনালোকে যিটো OTP আহিলে মোবাইলত আপুনি সেই OTPটো আপোনালোকে ইয়াতে বহাই পেলাই কণ্টিনিউত পিছত ক্লিক কৰি দিব বা কনফাৰ্মত যিটো আছে কনফাৰ্মত আপোনালোকে ক্লিক কৰি দিব। এতিয়া চাওক যেতিয়া আপোনালোকে কনফাৰ্মত ক্লিক কৰিলে ইয়াত চাওক অট'মেটিকলি ধুনীয়াকৈ লিখা আছে চাওক আপোনালোকে চাব পাৰিব যে ইনেবল ফৰ ডিবিডি বুলি লিখা আছে, কাৰণ আপোনালোকৰ অলৰেডি ডিবিডি আছে। যিটো একাউণ্টত ডিবিডি আছে অট'মেটিকলি ইয়াত দেখুৱাই দিব যে কোনটো একাউণ্টত ডিবিডি আছে, কাৰণ ইয়াত চাওক এয়াৰটেল পেমেণ্ট বেংকত অলৰেডি ডিবিডি আছে, তাত ডিবিডি অলৰেডি হৈ আছে। গতিকে আপোনালোকে এনেদৰে আপোনালোকে চাব পাৰিব যে ডিবিডি আছেনে নাই, বা যদি নাই তেতিয়াহ'লে ন' বুলি ইতিমধ্যে দেখুৱাব। আপোনালোকে সেইটো ইয়াত চেক কৰি চাব পাৰিব। এতিয়া চাওক যদি আপোনাৰ কিবা কাৰণে ডিবিডি লিংক নাথাকে যেতিয়া আপোনালোকে পুনৰবাৰ চেক কৰিব চেম একেটা প্ৰচেছতে যিটো আধাৰ মেপিং যিটো আছে লিখা আছে আপোনাৰ এইটোতে আপোনাৰ যেতিয়া নেক্সট যদি চাই যে যদি ডিবিডি আছেনে নাই, যদি চেম আপোনাৰ তেনেদৰে চাই তেতিয়া চাব ইয়াত গিভেন ফৰ নাম্বাৰ অমুক কিবা লিখা আছে, তাত আধাৰ চেণ্ডিং নাই বুলি ইতিমধ্যে দেখুৱাই দিছে বা আধাৰ লিংক নাই বা ডিবিডি লিংক নাই বুলি এনেকুৱা আপোনালোকে দেখুৱাব। যদি এনেকুৱা দেখুৱাই তেতিয়াহ'লে জানিব কোনো বেংক একাউণ্টৰ লগত কোনো ডিবিডি লিংক নাই, তেতিয়াহ'লে আপোনালোকে নতুনকৈ ডিবিডি লিংক কৰাই দিব বা আধাৰ লিংক যিটো কৰিব লাগে আধাৰ লিংক বা ডিবিডি লিংক আপোনালোকে একেলগতে কৰি দিব পাৰিব। এতিয়া চাওক যেতিয়া ডিবিডি লিংক কৰিব বিচাৰে তেতিয়াহ'লে প্ৰথম যিটো চাইড আছে আধাৰ চেণ্ডিং আপোনালোকে এইটোত আহিব আপোনাৰ ডিবিডি লিংক কৰিবলৈ হ'লে। এতিয়া চাওক যিটো একাউণ্টৰ লগত আপুনি ডিবিডি লিংক কৰিব বিচাৰে সেই মানুহজনৰ আপোনালোকে যিটো আধাৰ কাৰ্ডৰ নাম্বাৰ আছে আপোনালোকে আধাৰ কাৰ্ডৰ নাম্বাৰকেইটা ইয়াতে বহাই দিব।
তাৰপিছত চাওক ৰিকুৱেষ্ট ফৰ আধাৰ যিটো লিখা আছে আপোনাৰ চাওক ইয়াতে তাত চাওক আপোনালোকে চেণ্ডিং আৰু হেৰি লিখা আছিলে আপোনালোকে তাতে চেণ্ডিঙত ক্লিক কৰিব আৰু আপোনালোকে যিটো বেংক একাউণ্টত আপোনালোকে ডিভিডি লিংক কৰিব বিচাৰি আছে আপোনালোকে সেই বেংক একাউণ্টটো আপোনালোকে ইয়াতে আছে কাৰণ ইয়াত চাওক যিমান বেংক আছে বেংকৰ নাম আছে এই গোটেইখিনি আপোনালোকে কৰিব পাৰিব যদি ডিভিডি লিংক কৰিব বিচাৰে। এতিয়া চাওক যিটো ফ্ৰেছ লিখা আছে ফ্ৰেছ চেণ্ডিং আপোনালোকে ফ্ৰেছ চেণ্ডিঙত আপোনালোকে ক্লিক কৰিব যদি ডিভিডি লিংক নাথাকে আৰু কিবা কাৰণে যদি ডিভিডি লিংক আগৰ পৰাই আছে অন্য একাউণ্টত আছে তাৰ পৰা যদি আপোনালোকে বেলেগ একাউণ্টত নিব বিচাৰে তেতিয়াহ'লে চাওক মুভমেণ্ট য'ত লিখা আছে আপোনালোকে চাব ইয়াত তলত দুটা অপশ্যন আছে আপোনাৰ তলৰ দুটা অপশ্যনৰ পৰা তলৰ যিটো অপশ্যন আছে এইটোত আপোনালোকে ক্লিক কৰিব। তাৰপিছত যিটো বেংক একাউণ্ট আপোনালোকে দিলে এই বেংক একাউণ্ট নম্বৰকেইটা আপোনালোকে বহাই দিব। বহাই পেলাই যিটো কনফাৰ্ম লিখা আছে আপোনালোকে চাওক কনফাৰ্মত আপোনালোকে ক্লিক কৰি পেলাই যিটো OTP যিটো কেপচাৰ কোড বিচৰা হৈছে আপোনালোকে এই কেপচাৰ কোডটো ইয়াতে বহাই দিব। এগ্ৰি এণ্ড কণ্টিনিউটো এটা ক্লিক কৰি দিব। কৰাৰ পিছত আকৌ সেম আপোনাৰ যিটো বেংক একাউণ্ট যিটো আধাৰ কাৰ্ডত যিটো মোবাইল নম্বৰ লিংক হৈ আছে আপোনালোকে সেইটো মোবাইল নম্বৰত আকৌ OTP যাব আপোনালোকে OTPটো বহাই পেলাই আপোনালোকে কনফাৰ্ম কৰি দিব। কেতিয়াবা নেটৱৰ্কৰ ইছ্যু হ'লে আপোনাৰ বাৰে এনেকুৱা প্ৰব্লেম হয় আপোনালোকে 2-3 বাৰ ক্লিক কৰি দিব তেতিয়াহ'লে আহি যাব। এতিয়া চাওক OTPটো ইনভেলিড হৈছে আপোনাৰ OTPটো আপোনালোকে ভালকৈ এবাৰ বহাই দিব বহাই পেলাই আপোনালোকে কনফাৰ্ম কৰি দিব। তাৰপিছত আকৌ কনফাৰ্ম আহিব আপোনাৰ যিটো বেংক একাউণ্টত চাওক লিংক কৰিব বিচাৰিছে তাত লিখা আছে অলৰেডি তাৰপিছত কনফাৰ্মত আপোনালোকে ক্লিক কৰি দিব। এতিয়া কনফাৰ্ম ক্লিক কৰিলে এতিয়া ইয়াত লিখা আছে চাওক আধাৰ চেণ্ডিং বা ৰিচিভেবল ছাকচেছফুলি অলৰেডি চাওক কোনটো একাউণ্টত লিংক হৈছে অট'মেটিকলি দেখুৱাই আছে বা যদি কিবা কাৰণে আপোনালোকে বেলেগ একাউণ্ট যদি চেঞ্জ কৰিব বিচাৰে কাৰণ আগত বেলেগ এটা একাউণ্টত আছিল আপোনালোকে এতিয়া বেলেগ একাউণ্টত দিব বিচাৰে তেতিয়াহ'লে চাওক অলৰেডি ইয়াত লিখা আছে যে আসাম গ্ৰামীণ বিকাশ বেংকত আগতে আধাৰ লিংক বা ডিভিডি হৈ আছিলে এতিয়া আপোনাক ষ্টেট বেংকলৈ ইয়াত এতিয়া ডিভিডি কৰা হৈছে।